হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে আপডেট আছাম ইউটিউব চেনেল। আৰু অসমৰ নিবনুৱাসকলৰ বাবে এটা অতি ভাল খবৰ ওলাই আহিছে, কিয়নো প্ৰায় 1 লাখ নিবনুৱাক এবছৰৰ ভিতৰত বিভিন্ন বিভাগত সংস্থাপন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। সংবাদ মাধ্যমত এই কথা উল্লেখ কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তো ইয়াৰ বাবে অসম চৰকাৰে কি পদক্ষেপ হাতত লৈছে, কেনেধৰণৰ ইয়াৰ যোজা চলাইছে, কি বিভাগত পদ খালী হোৱাৰ সম্ভাৱনা আছে, কি পদ্ধতিৰে নিযুক্তি প্ৰদান কৰা হ'ব, এই সকলোখিনি কথা মই এই ভিডিঅ'টোত আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে যদি আপুনি এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেন্তে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো অল কৰি লওক, কিয়নো এই চেনেলটোত আপুনি জব নটিফিকেশ্যনসমূহ ৰেগুলাৰলি পাই থাকিবলৈ সক্ষম হ'ব। তো পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি সকলোৱে গম পাইছোৱেই যে অসম চৰকাৰে 1 লাখ নিবনুৱাক এবছৰৰ ভিতৰত বিভিন্ন বিভাগত চাকৰি প্ৰদান কৰিব। ইয়াৰ বাবে মন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত এখন কমিটি গঠন কৰা হৈছে, আৰু এই কমিটিয়ে ইতিমধ্যে অসমৰ সকলো বিভাগলৈ এখন নটিচ প্ৰেৰণ কৰিলে। আৰু এই নটিচৰ জৰিয়তে এসপ্তাহৰ ভিতৰত বিভাগসমূহত খালী থকা পদসমূহৰ বিতং তথ্য জমা দিবৰ বাবে নিৰ্দেশ দিছে। সেই তথ্যৰ ভিত্তিতে আমি আগন্তুক সময়ত কি বিভাগত কিমান ভেকেঞ্চি খালী হৈছে তাৰ এক আভাস জানিব পাৰিম, আৰু তাৰ ওপৰতে ভিত্তি কৰি চৰকাৰে নিযুক্তি প্ৰদান কৰিব। তো ক্ষিপ্ৰগতিত কাম আগবাঢ়ি গৈ আছে। আপুনি ইয়াত দেখিবলৈ পাইছে যে অজন্তা নেওগ বাইদেৱে তেওঁৰ যি অফিচিয়েল ফেচবুক পেজ তাত এক পোষ্ট আপডেট দিছে। ইয়াত তেওঁ উল্লেখ কৰিছে যে তেওঁৰ নেতৃত্বত 1 লাখ নিবনুৱা সংস্থাপনৰ বাবে প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ল, আৰু এই বৈঠকত যি বিভাগত পদ খালী আছে সেই বিভাগসমূহৰ বিতং তথ্য এসপ্তাহৰ ভিতৰত জমা দিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে। 1 লাখ চাকৰি আমি দিম, কিন্তু 1 মাহত অজন্তা নেওগৰ কমিটিয়ে ৰিপৰ্ট দিব। যদি সব ডিপাৰ্টমেণ্টে পৰীক্ষা পাতে কেতিয়াও নিযুক্তি সম্ভৱ নহ'ব। গতিকে নিযুক্তিবিলাক কি ধৰণে আমি খুব শ্বৰ্টকাট কৰি দিব পাৰোঁ, তাৰপিছত নিযুক্তি দিয়াৰ পিছত ক'ত নিযুক্তি দিম, আৰক্ষীত কিমান, শিক্ষা বিভাগত কিমান, ক'ত কিমান খালী আছে, অদৰকাৰী পোষ্টবিলাকত এবলিছ কৰি দৰকাৰী জেগাত পোষ্টবিলাক ট্ৰেন্সফাৰ কৰা, বহুতবিলাক কাম আছে। এবছৰ আমি সময় লৈছোঁ, এবছৰত এই কামটো হ'বগৈ। চাকৰিটোতো মেৰিটত হ'ব লাগিব, কিন্তু দেখা যাওক এতিয়া জাষ্ট আৰম্ভণি হৈছে, লাহে লাহে এই কামটো চলক। 1 লাখ মানুহক একেলগে চাকৰি দিয়াটো সহজ নহয়, এটা কঠিন কাম এটা আমি হাতত লৈছোঁ। দেখা যাওক, আৰু চৰকাৰৰ তেনেকুৱা বিত্তীয় পৰিৱেশো লাগিব। মই হিচাপ কৰি চাইছোঁ, 1 লাখ ল'ৰা ছোৱালীক যদি আমি চাকৰি দিওঁ, বছৰি 3,600 কোটি টকা দৰমহাত লাগিব। হ'ব, মিলিজুলি চব লাহে লাহে ঠিক কৰিব লাগিব। তো ইয়াৰ পৰা আমি বুজিব পাৰিলোঁ যে অসমত এবছৰৰ ভিতৰত বিভিন্ন বিভাগত পদ খালী হ'ব পাৰে। তো জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টত পদ ওলোৱাৰ সম্ভাৱনা আছে, ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টত পদ ওলাব, ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত পদ ওলোৱাৰ সম্ভাৱনা আছে, অৰ্থাৎ অংগনবাদী বহুতো পদ খালী হ'ব। তাৰপাছত যদি চাই এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী বিভাগত পদ খালী হ'ব, হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট অৰ্থাৎ পুলিচ বা তেনেকুৱা ধৰণৰ গৃহ বিভাগৰ যিখিনি চাকৰি তাৰ বাবে পদ খালী হ'ব, PWD ডিপাৰ্টমেণ্টত পদ খালী হ'ব, হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টত পদ খালী হ'ব, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত পদ খালী হ'ব, জলসিঞ্চন বিভাগতো পদ খালী হোৱাৰ সম্ভাৱনা আছে। লগতে এক্সাইজ ডিপাৰ্টমেণ্টত পদ খালী হ'ব, ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টত পদ খালী হ'ব, ফৰেষ্ট ডিপাৰ্টমেণ্টত পদ খালী হ'ব, লগতে PNRD আছাম যি পঞ্চায়তৰ পদ খালী হোৱাৰ সম্ভাৱনা আছে, ফুড এণ্ড কনজিউমাৰ ডিপাৰ্টমেণ্টতো পদ খালী হোৱাৰ সম্ভাৱনা আছে, আৰু ইয়াৰ লগতে বহুতো ডিপাৰ্টমেণ্টত পদ খালী হোৱাৰ সম্ভাৱনা আছে। এতিয়া এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে যে এই পদসমূহৰ বাবে কেনেকৈ নিযুক্তি প্ৰদান কৰিব। বিভিন্ন বিভাগত গ্ৰেড 4, গ্ৰেড 3 ইত্যাদি বিভিন্ন পদ থাকিব পাৰে। এটা পৰীক্ষাৰ ভিত্তিতে সেইসমূহ নিযুক্তি দিয়াটো সম্ভৱ নহ'ব। তো ইয়াৰ বাবে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেইটো আগন্তুক দিনত লক্ষণীয় হ'ব। কিন্তু এনেকুৱা কিছুমান পদ আছে যিবোৰ কেৱল ৰিটেন টেষ্ট অথবা ইণ্টাৰভিউৰ জৰিয়তে নিযুক্তি দিয়াটো সম্ভৱ নহয়। ধৰি লওক কনষ্টেবল চাকৰিৰ বাবে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট দিবই লাগিব। ফিজিকেল এফিচিয়েঞ্চি টেষ্ট নিদিয়াকৈ কনষ্টেবলৰ বাবে ভৰ্তি সম্ভৱ নহয়। গতিকে ইয়াৰ বাবে অসম চৰকাৰে হয়তো এনেকুৱা এটা পদক্ষেপ গ্ৰহণ কৰিব, গ্ৰেড 3 পদৰ বাবে ছেপাৰেটলি এটা নিৰ্দিষ্ট পৰীক্ষা অনুষ্ঠিত কৰিব, ঠিক সেইদৰে গ্ৰেড 4 পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব, আৰু সেই পৰীক্ষাৰ ভিত্তিতে বিভিন্ন বিভাগত খালী থকা পদসমূহ ভৰ্তি কৰা হ'ব। যিধৰণে SSC ষ্টাফ চিলেকশ্যন কমিশ্যনৰ জৰিয়তে পদসমূহ ভৰ্তি কৰা হয়। ধৰি লওক 10 পাছ চাকৰিৰ বাবে SSCয়ে মাল্টিটাস্কিং ষ্টাফ চিলেকশ্যন এক্সামিনেশ্যন অনুষ্ঠিত কৰে। ঠিক একেদৰে হায়াৰ ছেকেণ্ডেৰী পাছ এক্সামিনেশ্যনৰ বাবে CHSL, গ্ৰেজুৱেট লেভেল চাকৰিসমূহৰ বাবে CGL এক্সামিনেশ্যন অনুষ্ঠিত কৰে। ইঞ্জিনিয়াৰিং লেভেলৰ চাকৰিৰ বাবে বিভিন্ন ধৰণৰ ইঞ্জিনিয়াৰিং পৰীক্ষাসমূহ অনুষ্ঠিত কৰে। সেই মডেলতেই হয়তো অসম চৰকাৰেও তেনেকুৱা বিভিন্ন পৰীক্ষা অনুষ্ঠিত কৰিব।
আৰু সেই পৰীক্ষাৰ মাধ্যমতে 1 লাখ নিবনুৱাক চাকৰি প্ৰদান কৰা হ'ব যদি চৰকাৰে এইটো সাকসেসফুল কৰিব পাৰে তেন্তে অসমৰ পৰা যথেষ্ট পৰিমাণে নিবনুৱা সমস্যা হ্ৰাস হ'ব বিভিন্ন বিভাগত চাকৰি নিযুক্তিৰ নটিফিকেশন আহিলে মই এই চেনেলটোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম তাৰ বাবে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি ল'ব লাগিব তেতিয়াহে মই আপলোড কৰা প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশন আপুনি পাই থাকিবলৈ সক্ষম হ'ব তদুপৰি আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলতো জয়েন হ'ব পাৰে যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব যদি আপোনালোকৰ এতিয়াও কিবা কোৱেৰি আছে তেন্তে কমেন্টত জনাব ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ জয় হিন্দ জয় আই অসম